ধুনীয়াকৈ চাই লওক আৰু সম্পূৰ্ণ তো এইবিলাক ধুনীয়াকৈ আৰু ইপিনেদি চাওক এইটো তো এনেকৈ আপোনালোকে আহিব পাৰিব ধুনীয়া কৰি ইটো বছৰতে খুলিব বুলি কৈছে। হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল ৰাহুল ব্লগ SK। তো আজি এটা বিশেষ জেগাত যাই আছোঁ, আপোনালোকক সম্পূৰ্ণ দেখাম ক'ত যাওঁ কি কৰোঁ। তো মোৰ লগত আছে আজি এটা বন্ধু আছে, তো চাই লওক মই দেখাই আছোঁ। আৰু আমি আচলতে হিৰো হণ্ডা লৈ যাই আছোঁ, আমাৰ পাৰ্চনেলি হিৰো হণ্ডা। তো এইটো হ'ল বন্ধু ৰঞ্জন, ইয়াৰো এটা চেনেল আছে ৰঞ্জন ব্লগ বুলি আছে। তো কৈ দিয়কচোন ভালকৈ। নমস্কাৰ, মোৰ এটা চেনেল আছে ৰঞ্জন ব্লগ। প্লিজ সকলোৱে মোক ছাপোৰ্ট কৰিবা, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা, প্লিজ কৰি দিবা। আৰু ৰাহুলৰো কৰি দিবা, চেনেলটো বহুত কষ্ট কৰি আছে, আমি কষ্ট কৰি আছোঁ বহুতে না, সেইকাৰণে মানে আগবাঢ়ি যোৱাৰ কাৰণে অলপ হেল্প কৰিবা আৰু সকলোৰে হেল্প লাগিব। অ'কে হ'ব। তো এতিয়া ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমি কালী মন্দিৰ আহিবলৈ পাণবাৰীৰ। তো এতিয়া যিহেতু আমি এই ৰাস্তাই দিয়ে যাম, তো আমি মাকো দৰ্শন কৰি যাওঁ। তো আপোনালোকে চাই থাকক। তো এতিয়া আমি বলক আজি ভিতৰলৈ বলক। তো ভিতৰলৈ সোমাই আছোঁ, তো চাই থাকক বলক। এতিয়া এইবিলাক মানে এতিয়া সেয়াটো ল'ম, তো চাই থাকক সম্পূৰ্ণ। তো মন্দিৰটো সম্পূৰ্ণ ধুনীয়াকৈ সজাইছে। তো যিসকলে অহা নাই এতিয়াও তো আহিব, পাণবাৰী মন্দিৰটো ধুনীয়া হয়, আপোনালোকে চাই যাব। তো এতিয়া মই ভিতৰলৈ গৈ আছোঁ। মোৰ বন্ধু ভিডিঅ' বনাই আছে ধুনীয়া কৰি, আপোনালোকে চাব সম্পূৰ্ণ। তো মই ইয়াত দান পাত্ৰ বুলি আছে দেখাই দিছোঁ। তো ইয়াত এইবিলাক দান পাত্ৰ থৈ দিছে, কোনোবাই আহি ইয়াত দান কৰিব পাৰে এইবিলাক। তো সম্পূৰ্ণ ধুনীয়াকৈ হৈছে একদম, আহিব আপোনালোকে চাব, বহুতে ভাল পাব। যিসকলে এতিয়া অহা নাই আৰু যিসকলে এতিয়াও দেখা নাই বা যিসকলে আমাৰ ওচৰ চুবুৰীয়া দেখিছে সেইবিলাক একদম ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে দেখা পায়। তো এতিয়া আমি সেয়াটো লৈ লওঁ। মা কালি এতিয়া সেয়াটো লৈ লওঁ মা এতিয়া লৈ ল'লোঁ ব্লক মেইন জেগালৈ। তো আমাৰ হৈ গ'ল সকলো। এতিয়া ব্লক মেইন জেগালৈ ব্লক চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। মেইন জেগালৈ গৈ আছোঁ। তো ৰাস্তা কি ফেনফিনা পকা ৰাস্তা হয়, তো চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। তো আমি এতিয়া এনেকুৱা জেগাত যাই আছোঁ, যিটো জেগাত নেকি ইমান ভিতৰত এনেকুৱা জেগা থকা বুলি বিশ্বাস কৰিব নোৱাৰি। আপোনালোকে চাব ইমান ভিতৰতে যে ধুনীয়া ঘৰ বনাইছে, পাৰ্ক বনাইছে, আপোনালোকক দেখাম সম্পূৰ্ণ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আমিও দেখা নাই, তো এখনটো দেখা নাই, এও দেখাব, ইয়াৰ চেনেলটো চাব ধুনীয়াকৈ দেখুৱাম। তো বলক এতিয়া। তো আহি থাকোঁতে ধুনীয়া মানে এইবিলাক বাগান দেখাবলৈ, সকলো বাগান দেখিয়ে ভাল লাগে আচলতে। এইবিলাক সকলোফালে বাগান, তো বাগান তাৰ লগতে এইটো আৰু বনাই আছে, এইটো কিবা এটা বনাই আছে, এইখন দেখাই আছোঁ, মই দেখাই দিছোঁ গাভৰুখুন্দা মানাছ ৰিজৰ্ট। তো এইখন ইয়াত বনাই আছে নেকি, এইখন ইয়াত বনাই আছে এইখন। তো আপোনালোকে মোটামুটি হ'ব, কাম চলি আছে তীব্ৰ গতিত, তো হৈ যাব। তো এতিয়া বলক আৰু আগলৈ। পেডেল মাৰি জংঘললৈ যাওঁ, ছেকেণ্ড হিৰো হণ্ডা লৈ আমি বোলে আগলৈয়ে যাওঁ। তো আহি আমি কষ্টৰ ফলত আহি পালোঁ তো হিৰো হণ্ডালৈ। তো এতিয়া সম্পূৰ্ণ দেখাম ভিতৰলৈ গৈ। তো এতিয়া আহোঁতে আপোনালোকে এইখন চাই লওক। তো আৰু এটা কথা, আপোনালোকে আমাক উৎসাহ দিয়াৰ কাৰণে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিবই। তো এইখন চাওক, এইখন আপোনালোকে দেখিছে সম্পূৰ্ণ পাই গৈছোঁ জেগা মনচুন বাগান। তো কমপ্লেক্স পাণবাৰী মনচুন বাগান। তো আৰু চাইডে পিনেদি আছে, তো এইফালেদি ৰাণীঘাট যাব পাৰে, এই পিনেদি পূৰা ৰাণীঘাট। তো এতিয়া বলক ভিতৰলৈ। তো ভিতৰলৈ সোমাই আহিলোঁ। তো সম্পূৰ্ণ এইবিলাক আগতে একবাৰ দেখাই লৈছোঁ আপোনালোকক, সম্পূৰ্ণ ধুনীয়া পৰিৱেশ। তো এইখন হ'ল মেপ আঁকি দিছে ইয়াত কেনেকৈ আছে, তো সম্পূৰ্ণ দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো। গমে পাইছে এইখিনিয়ে বনচু বাগান বুলি কয়, বনচু বাগান টুৰিজিম। তো তাৰ আগতে আমি আপোনালোকক এখন চাট দেখাম, চাটখন আপোনালোকে চাই ল'ব পাৰিব। তো তাৰপিছত সম্পূৰ্ণ ভিডিঅ'বিলাক আপোনালোকক ঘৰবিলাক দেখাই থাকিম। তো চাই থাকোঁতে আপোনালোকে সম্পূৰ্ণ চাইনবোৰ্ডখন। তো ইয়াত চাইনবোৰ্ডখন আছে এনেকৈ, আছাম টুৰিজিম। তো পঢ়ি চাব পাৰে ধুনীয়াকৈ। আৰু ইয়াৰ পৰাই নেশ্যনেল মানাছ অভয়াৰণ্য সেইফালে। তো চাওক, এতিয়া মই সম্পূৰ্ণ ভিতৰত গৈ আছোঁ, এই ঘৰটো ভিতৰত কি আছে সকলো দেখাম ধুনীয়াকৈ। মোৰ লগত আহি থাকক আপোনালোকক।
তো চাওক কি ধুনীয়াকৈ সজাইছে ভিতৰত এইবিলাক। তো আৰু কাম কৰি আছে ধুনীয়া কৰি, সম্পূৰ্ণ এইফালে কাম কৰি আছে। এইবিলাক কিছুমান বস্তু, তো এইবিলাক মেচিন আছে ভিতৰত। তো আহক মোৰ লগত ওপৰলৈ, তো সকলোখিনি দেখাই আছোঁ। তো বলক, তো এইফালে একদম ওপৰত দেখাই আছোঁ ধুনীয়া কৰি। তাক সম্পূৰ্ণ কি ধুনীয়া, কি সুন্দৰ পৰিৱেশৰ মাজত। প্লেচটো এতিয়াও মানে খোলা হোৱা নাই, তো এইটো বছৰতে অ'পেন হোৱাৰ কথা কৈছে। আপোনালোকে আহিব পাৰে, এনে চাব আহিব পাৰে। তো মই দেখাই আছোঁ ঘৰৰ পৰা। তো এনেকৈ এইটো কি ধুনীয়া ভিউ, চাওক না কি ধুনীয়া মজা মজা। তো মেচিনটো চলাই থকাৰ কাৰণে অলপ শব্দবিলাক অলপ শুনাত মানে অসুবিধা হৈছে। তো এতিয়া বন্ধ কৰিছে আৰু মানে ৰুমৰ ভিতৰত যিটো কৰিলোঁ, সেই ৰুমৰ ভিতৰত কৰিছিলোঁ সেইটো মই মানে ভইচটো মানে বান্ধা খোৱা হৈ কেনে ভইচটো অলপমান বেলেগ হৈছে মানে। তো এতিয়া এইবিলাক সম্পূৰ্ণ দেখাম ভিতৰত কি আছে। তো বলক এতিয়া মোৰ আছে ভিতৰত নো কি আছে ঘৰত দেখাবলৈ চেষ্টা কৰিম। ভিতৰত নো কি আছে তো এইবিলাক মই দেখাবলৈ চেষ্টা কৰিম। এনেকৈ এইবিলাক বনাই আছে ধুনীয়া বস্তুবিলাক মানে ডিজাইন কৰি আছে কিছুমান। তো এইপিনে ভিতৰত ইমান নোসোমাতে এইবিলাক বনাই আছে। তো আৰু এইপিনে দেখাম চাওক চোফা চোফা বহি আগতে লাগিব বলক। চাওক 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 এইখন চাওক 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 এইখন চাওক চাওক চোফা চাওক 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 বিচনা আছে, চোফা আছে, চব থাকিব পাৰিব আপোনালোকে। টুৰিজিমৰ কাৰণে কৰা হৈছে এইবিলাক, মানুহবিলাক আহিলে ইয়াত থাকিব পাৰিব। ইয়াত সকলোকে থকাৰ সুবিধা কৰি দিছে। তো ইয়াত সকলোবিলাক আছে, আলমাৰী আছে, মই আগতে দেখালোৱে। বাকী বাথৰুম দেখাইছোঁ, এইবিলাক ইয়াতো আছে। আৰু বাকী আপোনালোকক মই দেখাই আছোঁ তো এইবিলাক সম্পূৰ্ণ কাঠৰে বনাইছে। তো এইটো সকলো কাঠৰে হয় না, থকা আৰু বাহিৰত তাত কৰি আছে। তাৰ কাৰণে হেৰি হ'ব, অলপ অসুবিধা হ'ব। এইবিলাক আপোনাৰ দেখিছে সকলো মানে কাঠেৰে তৈয়াৰী কৰিছে আৰু দেখাটো একেবাৰে ধুনীয়া হৈছে। তো এতিয়া আৰু আছে সেইপিনে চাই থাকক। তো এতিয়া অলপ ভাগৰ লাগি গ'ল বনাওঁতে মাতে, তেতিয়া অলপ বহি লওঁ। তো বহি ল'লোঁ, তো বহি লৈ কিনে আপোনালোকে আহক। তো ইয়াত আহক, সম্পূৰ্ণ ধুনীয়া প্লেচ হয়। ইমান ভিতৰতো যে এনেকুৱা প্লেচ আছে ভাবিব পৰা নাযায় আচলতে। তো এইখানি বুলিয়ে নহয় আৰু আছে, ইপিনেও আছে বনাই আছে। আৰু টুৰিজিম প্লেচ কিছুমান বনাই আছে। সম্পূৰ্ণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বেলেগ নেক্সট ভিডিঅ' তাত দিম মই। তো এইটো আজি দেখাবলৈ আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ আৰু তাত কাম কৰি আছে, সকলো দেখাই আছোঁ। তো চাই থাকক, ওপৰলৈ আপোনালোক পূৰা দেখাই আছোঁ, ওপৰৰ পৰা দেখাই আছোঁ। তো সম্পূৰ্ণ চাই থাকক ওপৰত কেনেকুৱা দেখি পূৰা ভিউটো দেখাই আছোঁ আপোনালোকক। তো এই ঘৰত উঠি আপোনালোকক দেখাই আছোঁ ভিউটো। তো সম্পূৰ্ণ চাওক আপোনালোকে, তো ভিউটো আপোনালোকক পূৰা দেখাই আছোঁ। তো এই এটা পল কিনাই পালোঁ, তাৰপিছত আৰু এটা দেখি আছোঁ। তো টিম্পু পুৰাৰ দৰে হাৱাই চেণ্ডেল মাৰি মাৰি ওপৰলৈ। তো চাওক পাৰ্টনাৰ ৰঞ্জনে ভিডিঅ' বনাই আছে। তো এতিয়া ইয়াত পূৰা কাম চলি আছে ধুনীয়াকৈ। মই আপোনালোকক ভিউটো দেখাই দিছোঁ, কি সুন্দৰ পৰিৱেশ। তো ভাগৰ লাগি গ'ল উঠি অহাত। তো চাই থাকক সেই ধুনীয়া প্লেচ চাওক, মজা দেখালোঁ এবাৰ। তাৰপিছত আৰু এইপিনে আছে বাগান, এখন টেঙাৰ বাগান, কলৰ বাগান। এইফালে যথেষ্ট বাগান আছে, আপোনালোকে আচলতে ভাবিব নোৱাৰিব বাগানে বাগান। আৰু এইফালে একদম ভিউটো মই দেখাই দিছোঁ আপোনালোকক একদম ওপৰৰ পৰা, বহুত ওপৰত উঠিছোঁ। তলতো আপোনালোকে চাওক তলত একদম। তো একদম এইফালে আৰু এইফালে আছে বগৰী, এইফালে ৰঞ্জনে ভিডিঅ' চাই আছে। তো ভিডিঅ'টো আমি বেছি দীঘলীয়া নকৰোঁ আৰু এইখিনিয়ে। তো ইয়াতে সমাপ্ত কৰোঁ। তো ধন্যবাদ।